কঠীয়া তুলিছে বাইদেউ কি কঠীয়া এইবিলাক বাহাদুৰ ন দিন আছে ন ৰুবলৈ এতিয়া বাহাদুৰ এয়া দেখিছেনে এয়া বাইদেউ এয়া এজনী ডাঙৰ ছোৱালী ন আৰু এয়া এইফালে এইকেইটা গোটেইকেইটা আপোনাৰ ল'ৰা ছোৱালীয়ে অঁ নাতিনী বিয়া পাতিলে মানে ল'ৰাটো কোনটো বিয়া ডাঙৰ নে সৰু অঁ এয়া দেখিছেনে গোটেই মানে পৰিয়ালবৰ্গ লগ খাই পূৰা ধুনীয়াকৈ কঠীয়া তুলি আছে এয়া আমাৰ ৰ'দ টানত আৰু সোনকালে ছুটি কৰিব লাগিব ন ৰ'দ দিছে যে আৰু মাটি কিমানমান বিঘা আছেগৈ ৰুবলৈ আৰু এনেই কিমান খেতি কৰে কিমান বিঘা 18 বিঘা খেতি কৰে বা বহুত খেতি কৰে দেই ভালেই হৈছে দিয়ক খেতি কৰি খোৱাটো বহুত ভাল পাৰিলে কৰিবই লাগে ঘৰৰ ভাতকেইটা নিচিনা নহয় হয় নাই ঘৰৰ ভাতকেইটা খুন্দাকৈ হ'লেও সুখে খাব পাৰি এমুঠি ভাত ঘৰৰ অঁ পিটিকা খাব পাৰি আলু হ'লেও হয় নাই পিটিকা হ'লেও খাব পাৰি খুন্দাকৈ হ'লেও খাব পাৰি ঘৰৰ ভাতমুঠি ভাল লাগে খাই আজিকালি দোকানতো চাউল তেনেকৈ ভাল নাহেই হয় নাই ইমান কেনেকুৱা আহে কিছুমানত লেতেৰা আহে অঁ প্লাষ্টিক চাউলো আহে ন আজিকালি এয়া দেখিছে নাই পথাৰৰ পৰিৱেশটো এয়া অলপ দেখাই দিছোঁ দেই এয়া এই সেই ঘৰটোত কি জ্বলায় কয়লা জ্বলায় ন এইয়া পাহাৰো ওলায় পাহাৰবোৰ দেখিছেনে এইয়া পাহাৰো পূৰা লিডু পাহাৰ এইবিলাক